শংকৰে সংশয়ছে দি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আন কবুলয় গুৰু কিনো লোক মহামূঢ় মতিয়ে ৰাম। বান্ধৱ কৃষ্ণ ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ ৰজন জনাই ইমান মধুৰ ভাষাৰে দি গ'ল বুজাই তথাপিতো ভকত সবে তত নাপায়। বচন গুৰুজনাই বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম ৰাম ৰাম পুন কুশল গুৰুজনাই চাৱা যেৱে নেৰিবা যুগ ধৰ্ম ৰাম ৰাম যুগে ধ্যান গুৰুজনাই ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা ৰাম 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 পলিত হৰিৰ গুৰুজনাই কীৰ্তন বিনাই
বজালা তালে শংকৰ গুৰু কি সুৰে বজালা কি সুৰে বজালা খোল কি সুৰে বজালা তালে শংকৰ গুৰু কি সুৰে বজালা কি সুৰে বজালা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ অ জানা যেন কল্প সৰু শংকৰ গুৰু কি সুৰে বজালা তালে শংকৰ গুৰু কি সুৰে বজালা কি সুৰে বজালা তাহান্ত বিনাই নাই 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 অ আমাৰ পৰম শংকৰ গুৰু কি সুৰে বজালা তালে শংকৰ গুৰু কি সুৰে বজালা কি সুৰে বজালা কি সুৰে বজালা তালে শংকৰ গুৰু কি সুৰে বজালা কি সুৰে বজালা কি সুৰে বজালা পাণ্ডৱ কৃষ্ণ হৰি নামৰ নিজৰা বান্ধৱ কৃষ্ণ জগতে বোৱালা কুলিৰ নৰতনু ধৰ্ম জ্ঞান দিলা সৰ্ব ধৰ্ম শিৰোমণি তুমি হে শংকৰ মোৰ গুৰুজন সৰ্বগুণাকৰ হৰি নামৰ নিজৰা জগতে বোৱালা
বলিও পাপ সাগৰত কৃপাময় কৃষ্ণ পাছে চাৰি প্ৰয়োজন অহিজয় যদি কৰে ইটো কথা বনয়ে হৰি নামে যত পাপ সংহৰিতে পাৰে ততে কপাতো কি পাপ কৰিতে নপাৰে ৰাম হৰি নামে যত পাপ সংহৰিতে পাৰে ততে কপাতো কি পাপ কৰিতে নপাৰে ও ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি রাম কৃষ্ণ নাম মহাপাপর গণি হরি নামে যত পাপ হরিতে পারে ততে কপাত কি পাপ করিতে নপারে হরি নামে যত পাপ হরিতে পারে ততে কপাত কি পাপ করিতে নপারে কলিয়া কলিয়া বলি ও মাৱে পাৰে গালি কলিয়া নহয় কৃষ্ণ বন মাৰি কলিয়া কলিয়া বুলি মাৱে
শুয়া গৰু চাৰি খাওঁ ভাত দুৰ্গম সংকট বনে বনে তথাপিতো আমি ভাল বোলাইবা কন পাৰিল আৰু ভাল বোলাইব কমনে কোরিয়া কোরিয়া বলি ও আবে পারে কালি বলিয়া নহব কৃষ্ণ বনমালী সহিয়া থাকিলে ভাল সকলে জগত বোলে উচিত বুলিতে লাগে দ্বন্দ্ব যত বোল মাত মানে সকলে সহিলো আমি তথাপিতো আমি ভৈলো মন্দ কোরিয়া কোরিয়া বলি ও আবে পারে কালি বলিয়া নহব কৃষ্ণ বনমালী অপমান সহিবা কন পাৰি পলায়া যাইব কংসৰ নগৰী মধুপুৰী আমাক নাপায়া লাগ কান্দিয়া মৰিবা পাছে সকলো ভাৱনা হৈবে চুৰি কোরিয়া কোরিয়া বলি ও আবে পারে কালি বলিয়া নহব কৃষ্ণ বনমালী বলিয়া নহব কৃষ্ণ বনমালী বলিয়া নহব কৃষ্ণ বনমালী
কীৰ্তন যিটো কৰে হৰি নাম তাৰ আৰু আচৰিবে নাথাকিল কাম রাম নামে গঙ্গা জল কৃষ্ণ নামে ধারা ধীরে ধীরে বয়ে আহিছে বৈকুণ্ঠৰ পৰা। হৰিক ভজা ভাই হৰিক ভজা হৰিক নভজিলে পাবা মজা হে ৰামা হৰি ভজা ভাই হৰি ভজা হৰি নভজিলে পাবা মজা। বিষয়ৰ সুখ একতিলে কৰি চুৰ যমৰ কিংকৰে ধৰি নিবে যমপুৰ হৰি ভজা ভাই হৰি ভজা হৰি নভজিলে পাবা মজা। ঐ হে নজানি হৰিৰ চৰিত্ৰ কৰা সাৰ হে বেশে তৰিবা ঘূৰ সংসাৰ নিকাৰ হৰি ভজা ভাই হৰি ভজা হৰি নভজিলে পাবা মজা। হৰি নভজিলে পাবা মজা। হৰি নভজিলে পাবা মজা। হৰিক নভজিলে পাবা মজা কৃষ্ণ শংকৰ দেৱ নাই আজি বৰদুৱাৰ মাধৱ দেৱ নাই আজি বৰপেটাৰ শংকৰদেৱ নাই আজি বৰদুৱাৰ। মাধৱদেৱ নাই আজি বৰপেটা। এই কীৰ্তন দশম ৰত্নাৱলী অমূল্য দান হেলা পৰি হৰি লোৱা সবে হৰি গুণ নাম হেলা পৰি হৰি লোৱা হবে হৰি পৰম অমূল্য ৰত্ন হৰি নামৰ পেৰা এই অতি গুপ্ত স্বৰূপে আছিল হৰি ৰাম হেলা পৰি হৰি লোৱা হবে হৰি এই লোকক কৃপায়ে হৰি হৰি শংকৰ স্বৰূপে আহি হৰি মুদ ভাঙি সমস্তকে দিল হৰি ৰাম
এ শুনিও মাধৱ মোৰ থাকিবাৰ থান এ দশম কীৰ্তন মোৰ এ মূৰ্তিৰ সমান এ দশম কীৰ্তন পুথি থাকয় অযথাত এ জানিবা মাধৱ মই থাকো খাই খ্যাত ঘোষা নামে পুথিখন